কি কম কি নকম একোৱেই ভাবি পোৱা নাই। কি যে হৈ গ'ল চাৰিওফালে মাথো নীৰৱতা। এটাই কথা কম, ভগৱানে যাতে সকলোকে সুস্থ ৰাখে। নমস্কাৰ, পুনৰবাৰ স্বাগতম আমাৰ ইউটিউব চেনেললৈ মৰম আৰু মাইনাৰ ফালৰ পৰা। এতিয়া আপোনালোকক কালি এটা ভিডিঅ' দিছিলোঁ, চালে আপোনালোকে খুব ভাল পাইছে, সেই গতিকে পুনৰ আগবাঢ়িছোঁ আমি আৰু এটা ভিডিঅ' দিবলৈ। কিন্তু এইবাৰ আমি আজি বেলেগ বস্তু এটা বনাম, সেইটো হৈছে কলপিঠা। তাৰমানে কলপাত কাটি আনি থোৱা আছে, তাত পিঠাগুড়ি দি পেলাই তেনেকৈ বনাম। মই ইমান নাজানো, তাই জানে, তাই বনাব, মই খালি কেমেৰাহে কৰিম। তাই কেনেকৈ বনাই। আচ্ছা, এইটো কলপিঠা, এইটো তেনেই এটা সহজ পিঠা যিটো অইল ফ্ৰী, কলেষ্ট্ৰল ফ্ৰী হয়। আৰু ইয়াত বিশেষ একো নাথাকে, অনলি কল আৰু পিঠাগুড়ি থাকে। বহুতে এইটো পিঠা কলপিঠা বুলিও কয়, কিছুমানে কলপাত পিঠা বুলিও কয়। কিন্তু মই সৰুৰে পৰা মোৰ মাৰ মুখত শুনি আহিছোঁ কলপিঠা। আপোনালোকে নিশ্চয় পাৰিব তেনে সহজ পিঠা। তেনেহ'লে ব'লক আমি বনাওঁগৈ। কেনেকুৱা হৈছে আৰু এটা কথা, আপোনালোকে পিঠাটো কি বুলিনো কয় আপোনালোকে এবাৰ আমাক জনাবচোন। বিভিন্ন ঠাইত বিভিন্ন মত পোষণ কৰি আছে পিঠাটোৰ ওপৰত। আৰু প্ৰথম কথা, গোটেইখন বন্ধ দেখিছেই, আৰু দুই এখন গাড়ী চলিছে, এইটো বৰ ভাল কথা নাই হোৱা, কিন্তু মানুহে মানি চলিব লাগে নীতি নিয়ম। কিন্তু যেই নহওক, ঘৰতে থাকি আমি আহকচোন কেইদিনমান পালন কৰোঁ, কেনেকুৱা লাগে। সদায়তো কামেই কৰি থাকোঁ, নহয় জানো? এয়া আমি প্ৰথমে কল ল'লোঁ, গাখীৰ আৰু এয়া পিঠাগুড়ি। 4টা কল লৈছোঁ পিঠাগুড়িৰ সৈতে, আৰু গাখীৰ অকণমান তাত দি দিছোঁ। তাৰপিছত এইখিনি আপোনালোকে বহুত ধুনীয়াকৈ মিক্স কৰিব লাগিব। চাই ল'ব যাতে মানে পেষ্টটো সিমান বেছি পনীয়া হ'ব নালাগে। এয়া আমি অকণমান তাত নিমখ দি দিছোঁ। কলপাতখন প্ৰথমে আমি সেকি ল'ম, যাৰ ফলত কলপাতখন আমাৰ ফাটি নাযায়। 2টা ছাইড সেকি ল'ব। এয়া আমি তৈয়াৰ কৰা মিক্সচাৰটো ইয়াত দি দিছোঁ। কলপাতখন এনেকৈ ভাজ কৰি লৈ তাত লাহে লাহে হাতেৰে স্প্ৰেড কৰি দিব লাগিব। গোটেই পাতখন যাতে স্প্ৰেড হয় চাই ল'ব। কলপাতখন ইয়াত দি দিলোঁ, ইটো ছাইড সেকি দিব। এয়া চাওক, কলপাতখন যেতিয়া নিজে নিজে এৰ খাই যাব, তেতিয়াই আমি গম পাই যাম যে পিঠাখন অলৰেডি আমাৰ হৈ গৈছে। এয়া আমাৰ কলপিঠা তৈয়াৰ হ'ল। এয়া চাওক, খুব নৰম হৈছে পিঠাটো। আপোনালোক আটাই এইটো পিঠা ট্ৰাই কৰিব পাৰিব, খুব সহজ এটা পিঠা। আৰু আমাৰ এই নতুন নতুন আপডেটছবোৰ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। থেংক ইউ।